গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে, লগতে ময়ো ভালে আছোঁ। কুকিং কিটচেন মই বৰ্ণালী আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আনটো ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিছোঁ। তেতিয়াহ'লে ব'লকচোন দেৰি নকৰি আৰম্ভ কৰোঁ। মই লৈছোঁ আজি ৰঙালাও আৰু মিছা মাছ। এই ৰঙালাওখিনি এনেদৰে কাটি লৈছোঁ সৰু সৰুকৈ, আৰু মিছা মাছখিনি ভালদৰে ধুই লৈছোঁ, ধুই বাছি লৈছোঁ। তাৰপিছত বাকী এইবোৰ মছলা আছে, পিঁয়াজ আছে 2টা, কেঁচা জলকীয়া, পকা জলকীয়া, ৰেড চিলি, ইফালে জিৰা গুড়ি, গৰম মছলা, ধনিয়া গুড়ি, সৰিয়হ আৰু শুকান জলকীয়া 2টা লৈ লৈছোঁ। তাৰপিছত মই এইখিনি পিঁয়াজ, আদা নহৰু, সৰিয়হ এনেকৈ মই মিক্সিত মাৰি লৈছোঁ। লগতে মই ৰংগুড়াও দি লৈছোঁ। কেৰাহীখনত মই তেল অলপ দি লৈছোঁ। তেলখিনি গৰম হৈ গ'ল। ইয়াত মই এতিয়া মিছা মাছখিনি ইয়াতে ভাজি ল'ম। এয়া মই মিছা মাছখিনি দি লৈছোঁ। ইয়াক অলপ ভালদৰে ভাজিব লাগিব। দেখিছে নহয়, কেৰাহীত দিয়াৰ লগে লগে অলপ ৰঙচুৱাৰ দৰে হৈছে, কিন্তু ই সোনকালে নিসিজে, অলপ সময় লাগিব সিজোতে। ইয়াত মই এতিয়া ৰংগুড়া আৰু অলপ মই নিমখ দি ল'ম। ৰংগুড়া দিলোঁ আৰু নিমখ দিছোঁ। এইখিনি আৰু অলপ সময় মই ভাজি ল'ম। প্ৰায় আৰু সেই একেখন কেৰাহীতে মই আৰু অলপ তেল দি লৈছোঁ। তেলখিনি গৰম হ'ল, গৰম হোৱাত মই 2টা শুকান জলকীয়া দি দিলোঁ। এয়া শুকান জলকীয়াখিনিও ভাজ খাই গ'ল। ইয়াত মই এতিয়া এইখিনি পেষ্ট মই দি দিম। পেষ্টখিনি দি ল'লোঁ। দি লৈ অলপ সময় মই এনেকৈ ভাজি থাকিম। দেখিছে নহয়, মই বেছি মিহি কৰি লোৱা নাই, অলপ ডাঠকৈ ৰাখি থৈছোঁ। এতিয়া ইয়াত বাকী থকা মছলাখিনি মই দি দিম। প্ৰথমে মই জিৰা দিলোঁ, তাৰপিছত অলপ ৰেড চিলি দিলোঁ, অলপ ধনিয়া গুড়ি দি দিম। ধনিয়া গুড়ি দি ল'লোঁ আৰু গৰম মছলাখিনিও মই দি ল'ম। এইখিনি মই অলপ ভালদৰে ভাজিম। পানীখিনি শুকাইছে। মই ইয়াত এতিয়া কেঁচা জলকীয়া 2টা সেয়া দি দিলোঁ। ৰঙালাওখিনিও দি দিলোঁ। ৰঙালাওখিনি অলপ সময় মই এনেকৈ ভাজি ল'ম।
অলপ পানী দিম প্ৰথমে। পানী দি উঠাই দিলোঁ ঢাকনিখন। মছলাখিনি সিজিছে, ৰঙালাওখিনি সিজা নাই। তাৰ কাৰণে মই আৰু অলপ পানী দিম, পানী দি ঢাকি দিম। মই পানী দি ঢাকি থৈছিলোঁ, আপোনালোকক দেখুওৱা নহ'ল। এইখিনি প্ৰায় সিজিছেই। ইয়াত আৰু অলপ পানী দিব লাগিব এতিয়া, কাৰণ মাছখিনি দিব লাগিব। মই আৰু অলপ পানী দিলোঁ। পানী দি পেলাই অলপ সময় মই ইয়াক উতলিব দিম। এয়া উতল আহিছে। তাৰপিছত মই ভাজি থোৱা এই মিছা মাছখিনি মই ইয়াতে দি দিম। ইয়াক মই 4 মিনিটমান সময় ৰাখিম। বেছি সময় নাৰাখোঁ, কাৰণ আগতেও মিছা মাছখিনি ভাজিছোঁৱে মই, প্ৰায় সম্পূৰ্ণ ভাজা হৈছেই। ইয়াত অলপ নিমখ দি দিলোঁ। এইখিনি মোৰ প্ৰায় হৈয়ে গ'ল। ৰঙালাও খাব এনেই মিঠা, তাতে মিছা মাছ এনেকৈ আপোনালোকেও দি পেলাই খাবচোন, কেনেকুৱা পায়। এইখিনি মোৰ হৈ গ'ল। মই এখন বাতিতকৈ মই নমাই দিম। ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাব নাপাহৰিব। আজিলৈকে বাই বাই।